মোৰ হৃদয় ৰামধেনু হৈয়া খাতুৰঙী ৰঙেৰে বুকুতে বিয়পা। আজি মৰ্নিঙৰ পৰা ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰোঁ বুলি, কি কৰোঁ কি নকৰোঁ। এতিয়া টাইমটো কেইটা হৈছে গমেই পাইছে চাগে, 8টা বাজিছে। এতিয়া মই আৰু 8টাৰ পৰা মানে কামবোৰ মানে হেৰি চুৰুৱাত কৰিবলৈ লৈছোঁ আৰু যেনতে। এইফালে বগৰী দেখিছেনে কিমানবোৰ বগৰী, এইবোৰ শুকাই দিলোঁ। মোৰো বাৰু প্ৰিয়, মই কিন্তু বোৱাৰীহে দেই, জীয়াৰী নহয়। এইটো বগা। এতিয়া যাওঁ ব'লক, এতিয়াতো মৰ্ণিঙততো চাহেই খাব লাগিব, কফিটো খাবলৈ নোৱাৰি ন। আমাৰ মানে গাঁৱলীয়া পৰিৱেশৰ কি হয় নহয় জানো, বাট বাহিৰতহে হয় কফি চফি এইবোৰ। আমাৰ ইয়াততো কফি পাবলৈতো নাই, অৰ্ডাৰ কৰিবলৈ নাই, তাৰ মোৰ হাতত মানি নাইকিয়া, চ' সেইটো কাৰণে কফি অৰ্ডাৰ কৰিবলৈ নোৱাৰোঁ। পাকঘৰত এতিয়া এইফালে লৈছোঁ আলু আৰু গাজৰ, এইফালে চিলিজ, অনিয়ন, পিঁয়াজ, গাৰ্লিক চব চিম্পুলকৈ মানে বনাইছোঁ। আৰু এইফালে গাজৰ ৰাখিছোঁ, আলু, তাৰপাছত এইফালে চব্জি কাটি লৈছোঁ, পাচলি, তাৰপাছত এইফালে আৰু আলু ফ্ৰাই কৰি আছোঁ। আলু ফ্ৰাই মেড। বলক যাওঁ পথাৰলৈকে দৌৰি পথাৰত গৈ আছোঁ। আমাৰনো সেই চোৱা চেলেকাকেইটাইনো কিনো কৰিছে তাকে অকণমান চাওঁগৈ বুলি ভাবিছোঁ। চোৱা চেলেকা নহয় দেই, এনেই কৈছোঁ। চাব দেই, মই সিহঁতক দেখাম, মনে দেখাম দেই, সিহঁতে গম নাপায় মই ভিডিঅ' কৰিছোঁ বুলি। উঠি গৈছে চাগে। এই আলু ফ্ৰাই আৰু ভাজি হৈ গ'ল অলৰেডি। তাৰপাছত এইফালে ভাজি তুলি দিছোঁ। তাৰপাছত এতিয়া বগৰী খাবলৈ যাওঁ ব'লক আপোনালোক। দুজনী লগ খালে তেনেকৈ খাবলৈ বেছি ভাল লাগে, সেইটো কাৰণে ইহঁতকেইজনী আজি পালোঁ দেখাতে বোলো বগৰী খাবলৈকে যাওঁ পথাৰত। চ' বগৰী পাৰি আছে। এইফালে বগৰীকেইটা দেখিছেনে বাৰু, আমাৰ লাখটকীয়া বগৰীকেইটা। সেইবিলাক এই তাতে থৈ দিছোঁ, এতিয়া সনা কৰিলে খাম আৰু। নুচুবা চিচি লেতেৰা হৈ যাব, জান নুচুবা, বালি লাগিব নহ'লে খাই। এয়া বগৰী পাৰা হৈ গ'ল ফাইনেলি, এতিয়া মানে খাবলৈহে বাকী আছে। মোৰ হৃদয় ৰামধেনু হৈয়া ভাত খাব নোৱাৰা ছোৱালীজনী বুকুতে বিয়পা। গৰম দিন আহি পৰিছে ন, ভাতগাল খাই পিছত মানে কিবা এটা খাবলৈ মন যায়, ফল মূল থাকিলে আৰু নাথাকিলে নাই। চ' এয়া পাপায়া লৈছোঁ। পকা আছিলে দুটা গছৰে, ইমান ধুনীয়া মিঠা, মানে পেলাই দিবলৈ মনটো নাযায় ন। চবৰে কাহ চৰ্দিও হৈ আছে, মোৰ নহয় বাৰু কাহ চৰ্দি, সেইটো কাৰণে মই খাইছোঁ। পাপায়া খাব লাগে।
স্কিনৰ কাৰণে খুবেই ভাল পাপায়া, স্কিনটো ভালে থাকে।